বেলেগ আৰু একো নাই। তেখেতৰ আত্মাই শান্তি পাওক, তাকে কামনা কৰিছোঁ। মানে কি প্ৰথমে ক'ম তেখেতৰ আত্মাই শান্তি পাওক। আৰু আমি মানে কি বহুত বছৰ 12 বছৰ আমি একেলগে থাকিলোঁ। তাৰপিছতে মোৰটোতো মই প্ৰায় প্ৰগ্ৰেম তেখেতৰ লগত বহুত প্ৰগ্ৰেম মই কৰিলোঁ, বা ভাত খাওঁতো একেলগে, বা ক'ৰবাত দোকানত গ'লেও আমি একেলগেই যাওঁ। তেখেতে কোনোদিন কাকো গালি পাৰি নাপালে। প্লাছ মই যদি ক'ৰবাত যাওঁ, মোক এখেতেহে কয় অমুকটো বস্তু নাখাবি, অমুকটো মানে মোৰ ইয়াৰে গাৰ্জেন টাইপৰ তেনেকুৱা। খাই নাই, তেখেত বহুত ভাল মানুহ আছিল আৰু তেখেতৰ পৰা বহুত শিকিছোঁ আৰু শিকিব লগা আছিল। আৰু আজি তেখেত আমাৰ মাজত নাই। আৰু বসুধা মানে বহুতখিনি ভাল মানুহ আছিল দেই। আৰু ক'বলৈ গ'লে ৰাতিপুৱা কল টাইম দিয়ে নহয়, কল টাইমটো দিলে ৰাতিপুৱাই আহি পায়। বসুধা আহি একদম জাগাত থাকে, ছেটত বহি থাকে। তাৰপিছত মোক কয়, কমল হেৰি কল টাইমটো যদি দিছিয়ে ড্ৰেছটো পিন্ধি এক্টিংটো কৰি দে। আৰু তাৰপিছত বোলো হ'ব দে বসুধা। আৰু তাই মুকুতা দা আৰু বসুধা আৰু মোৰ ফাৰ্ষ্ট চিন থাকে। আমি থাকিলে টেনশ্যনো নাই দেচোন। বসুধাই কয় মই ইমান গড়চুকৰ পৰা আহোঁ, তহঁতৰ এইখিনি আহি পাব সময় নাই। তাৰপিছত বোলো বসুধা হয় দেই। তাৰপিছত এনেকৈ ধুনীয়াকৈ কৰি আছোঁ। আৰু বিশেষ এটা কথা কওঁ, আজি এসপ্তাহ বিহুৰ আগত ফোন কৰিছিলোঁ, বোলো বসুধা এটা প্ৰগ্ৰেম আছে আমাৰ ৰাণীত, কৰিব পাৰিব নেকি? অঁ পাৰিম, যি প্ৰগ্ৰেম আহে তাতে ৰাখি থ। এই মে' 3 তাৰিখে প্ৰগ্ৰেম আছে। বসুধাক মই কালি ফোন কৰিছিলোঁ, বোলো হোৱাটছএপত মানে মেছেজ এটা দিছিলোঁ। মেছেজটো দিওঁতে কৈছে ৰিপ্লাই নাই। তাৰপিছত মই বোলো ফোন এটা কৰি লওঁ, বোলো ফোনটো কৰিলোঁ। ফোনটো কৰাৰ লগে লগে বৌয়ে উঠালে। বৌয়ে ক'লে হেৰি কমল বসুধাক এই ডাউনটাউনত ICUত থৈছোঁ। বোলো কি হ'ল? বোলো আগৰ বেমাৰটোৱে আছিল। সেইটো কাৰণে বহুত বেয়াও লাগি আছে। মানে কি ক'ম আৰু ভাষাই নাই বুজাব। আৰু তেখেত য'তে নাথাকক, তেখেতৰ আত্মা যাতে চিৰশান্তি লাভ কৰে, আৰু সেইটোৱে মোৰ ধন্যবাদ। আপোনাৰ মই যেতিয়া হ'ব মোৰ লগত তেতিয়াৰ পৰা ভাল, একেলগে প্ৰগ্ৰেম এইকেইটাৰ লগতে পকৰা। গতিকে এতিয়া বেলেগ আৰু একো নাই। তেখেতৰ আত্মাই শান্তি পাওক, তাকে কামনা কৰিছোঁ। আচলতে জীৱন সঁচাকৈ এনেকৈ হেৰাই যায়। ইমান জীৱনৰ যে আচলতে অনিশ্চয়তা আছে, সেইটো মানে এইটো প্ৰমাণ কৰিলে। তেওঁ কেইদিনমান আগতে কথা পাতিছোঁ, আকৌ একেলগে শ্বুটিং কৰিবলৈ আহিম বুলি কৈছিলে। তেওঁ অসুস্থ হৈ আছিলে, কিন্তু ভালো হৈছিলে। বিহুৰ আগে আগে হায়দৰাবাদত চেকআপ কৰাবলৈ গৈছিলে। আহি পেলাই আমি কথা বতৰা হৈয়ে থাকোঁ। কৈছিলেই যে ভাল হ'লে আকৌ শ্বুটিং কৰিবলৈ গৈ আছোঁ। শ্বুটিং কৰিবলৈ গৈ আছোঁ বুলি কৈ আকৌ একেবাৰে যে নাহিব আমি কেতিয়াও ভবা নাই। আৰু তেওঁ হয়তো একেবাৰে ভবা নাছিলে। মানে খুব আশাবাদী মানুহজন। এইটো কৰিম, সিটো কৰিম, ঢেৰ প্লেনিং, প্ৰগ্ৰেম কৰিম, কিবা কৰিম। ঘৰতে মিউজিকৰ ছেটআপ বহুৱাই লৈছিলে। এইটো বয়সতো তেওঁ যোৱা বছৰ, তাৰ আগৰ বছৰ তেওঁ মুম্বাইত গৈ মিউজিক শিকিছে। মিউজিকৰ মানে কৈছে তেওঁ বড়ো গানৰ লগত জড়িততো। তেওঁ কৈছে ঘৰতে কম্প'জিশ্যনবিলাক কৰিম, তেওঁ নিজে কম্প'জ কৰিম, কিবা কৰিম বুলি গোটেই ঘৰত এডিটিং ছেটআপ বহাই লৈছে। তো তেওঁৰ এইবিলাকেই মানে তেওঁ যে বহুত বেছি আশাবাদী আছিলে, সেইটো প্ৰমাণ কৰে। এতিয়া হঠাতে এনেকুৱা যে হৈ যাব পাৰে, আমি কোনো আশা কৰিব পৰা নাই, মানে ভবাই নাছিলোঁ। যিয়ে নহওক আমি বহুত অভাৱ অনুভৱ কৰিম তেওঁ বহুত ভাল মানুহ আছিলে। আচলতে বহুত ভাল আছিলে, মানে আমাতকৈ বহুত ডাঙৰ যদিও আমাৰ লগৰ নিচিনা আছিলে। আমি চব কথা তেওঁক ক'ব পাৰোঁ। মই কেইবাটাও অনুষ্ঠান তেওঁৰ লগত কৰিছোঁ। মোৰ লগত এনেও ইভাগেও মানে অকণমান বেছি ক্ল'জ আছিলে। শ্বুটিঙততো লগা মেলাটো হৈয়ে থাকে, তাৰ বাহিৰে খুব ক্ল'জ আছিলোঁ আমি। মোৰ ঘৰ কাহিলীপাৰাত, তেওঁৰ ঘৰ গড়চুকত। আমি অহা যোৱাও প্ৰায় মানে মোক লৈ মেলি যায়। খুব ভাল আছিলে, মানে লগৰ নিচিনা আছিলে। আৰু সেই বস্তুটো ময়ে নহয়, আমাৰ গোটেই বেহাৰবাৰীৰ মানুহখিনিয়ে অভাৱ অনুভৱ কৰিব, গোটেই ৰেঙনিয়ে অভাৱ অনুভৱ কৰিব। আৰু গোটেই অসমীয়া আচলতে এজন ভাল অভিনেতা, ভাল মানুহ হেৰুৱালে। তেওঁ য'তে আছে শান্তিত থাকক, বছ সিমানেই। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।